সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ মই শিৱাৰাণী কলিতা আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আকৌ এবাৰ বহুত দিনৰ মূৰত ভিডিঅ' দিছো আজ ভিডিঅ' আপলোড কৰিছিলো মোৰ শুটিঙৰ যি মই যিমানখিনি দিব পাৰিছিলো সেইখিনি আপলোড কৰিছিলো আৰু বাকি এতিয়া গম পাইছে প্ৰায় ফটো যোনে পাইছে যোনে গম পাইছে সকলোৱে গম পাইছে যে মই এতিয়া বৰ্তমান বিজি আছো ৱৰ্ল্ড ৰেকৰ্ডৰ অসমৰ প্ৰায় বহুত নাচনি বিজি আছে যে ৱৰ্ল্ড ৰেকৰ্ডৰ বিহুটোৰ কাৰণে আৰু তাতে মই বিজি আছো আৰু সেইকাৰণে ৰিহাৰ্চেল কৰি থকাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু মই শ্বুটিঙৰ কিছুমান ভিডিঅ' মই দিম বুলি ভাবিছিলোঁ সেইবিলাকো আপলোড কৰিব পৰা নাই আৰু মই ৰিচেণ্টলি যি মই এৱাৰ্ড ল'লোঁ সেইবিলাকো আপলোড কৰিব পৰা নাই মই নিশ্চয় আপোনালোকৰ মাজত সোনকালে আপলোড কৰিম আৰু এতিয়া বৰ্তমান মোৰ লগত আছে আমাৰ তিনিজনী মোৰ ৰুমমেট বৰ্তমান হোটেলত আমি যি ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আহিছোঁ এতিয়া হোটেলৰ মোৰ ৰুমমেট আৰু এতিয়া আমি বৰ্তমান আমাক কেইটা বাজিছে বাৰু কি হ'ল পাত্তা নিদিয়া যে আমাৰ এইজনী আমাৰ নাগিনী এনে ভাগ্যশ্ৰী মই নাগিনী বুলি কওঁ আৰু এইফালে হ'ল জোনমণি এইফালে হ'ল আমাৰ লক্ষী আৰু আমি এতিয়া 2:12 হৈছে আৰু আমি এতিয়া বৰ্তমান ফূৰ্তিত বিজি ৰিলছ দুটা এটা বনাইছোঁ বাকী আমি লেকচাৰ গড় লাগিছে যদিও মানে ইমান টাইমৰ হেৰি মানে কাইলৈ যিহেতু লাষ্ট দিন সেইকাৰণে আজি ফূৰ্তিটো কৰি লৈছোঁ আৰু কাইলৈ ৰাতিপুৱা ভাবিছোঁ আমি ভাবিছোঁ দে আজি নুশুৱে নেকি ৰাতিপুৱা ওলাই বুলি যাওঁগৈ নেকি বুলি ভাবিছোঁ কিন্তু সেইটোতো নহয় টোপনি অকণমান যাব লাগিব তেতিয়াহে কাইলৈ মোদী ডাঙৰীয়া আহিব যিহেতু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে ৰাতিপুৱা আমি হেৰি কৰিব পাৰিম ভালকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰিম চ' আমি এতিয়া শুম আৰু কাইলৈ দিনটো আমি আপোনালোকক সকলোকে দেখাইছোঁ গুড নাইট ক এতিয়া আজিৰ কাৰণে গুড নাইট কাইলৈ আকৌ মৰ্ণিং হ'ব গুড নাইট নহয় মৰ্ণিং হ'লেই বৰ্তমান মৰ্ণিং দেই গুড নাইট এয়া দেখিছে আমি গুড নাইট ক'লোঁ গুড মৰ্ণিং ক'লোঁ কিন্তু এয়া শুৱা এতিয়ালৈকে নাই আমি গুড নাইট গুড মৰ্ণিং কোৱাও আধা ঘণ্টা বেছি হ'ল এতিয়ালৈকে এটা টোপনি নাই এইটো এটা সাধাৰণ ভিডিঅ' সকলোৱে চাগে ড্ৰোনে শ্বুট কৰা ভাল ভিডিঅ' চাইছে মই বেলেগ ভিডিঅ' নাপালোঁ সেইকাৰণে এইটোকে দিলোঁ যিহেতু আমাক মোবাইল ভিতৰলৈ নিবলৈ দিয়া নাছিল সেইকাৰণে কোনো ধৰণৰ ভিডিঅ' বনাব নাপালোঁ সেইকাৰণে এনেদৰে আমাৰ সেইদিনাখনৰ ৰূপটো দেখালোঁ কেনেদৰে আমি বিহুলৈ সাজি কাচি ওলাই গৈছিলোঁ সেইবোৰ ফটোৰ যোগেই দেখালোঁ ভিডিঅ' ল'ব নোৱাৰাৰ বাবে আমাৰ বাকী তিনিজন মাষ্টাৰ ট্ৰেইনাৰক এনেদৰে ফটোৰেই চিনাকি কৰি দিছোঁ এইজন হ'ল দীপক দাসদা আমাৰ ঢকুৱাখানা সমষ্টিৰে এজন মাষ্টাৰ ট্ৰেইনাৰ আৰু এইগৰাকী হৈছে ছায়াশ্ৰী চমুৱা বা আমাৰ ঢকুৱাখানা সমষ্টিৰ মাষ্টাৰ ট্ৰেইনাৰ আৰু এয়া হৈছে বৰষা বুঢ়াগোহাঁই আমাৰ ঢকুৱাখানা সমষ্টিৰে মাষ্টাৰ এওঁলোকে বহুতখিনি কষ্ট কৰিছে আমাৰ সকলোৰে বাবে আৰু আমাৰ ঢকুৱাখানা সমষ্টিটোৰ বাবে সেইকাৰণে ভাবিলোঁ চিনাকি কৰি দিয়াটো প্ৰয়োজন এই মুভমেণ্টটো আমাৰ বাবে আমাৰ বিহুৱা বিহুৱতীসকলৰ বাবে বেষ্ট মুভমেণ্ট হয় আৰু সেইকাৰণে ভাবিলোঁ স্মৃতিৰূপে এই ক্লিপটো ইয়াতে সাঁচি ৰাখোঁ নাজানো বৰ্মাগৰাকী ক'ৰ কিন্তু বহাগৰ বিহুৰ দিনা যিহেতু বিচিব লাগে সেইকাৰণে আমাৰ সকলোকে তেওঁ বিচি গৈছিল আৰু এইজন হৈছে প্ৰণৱ বৰুৱা আমাৰ ঢকুৱাখানা সমষ্টিৰ আন এজন মাষ্টাৰ ট্ৰেইনাৰ আৰু এজন ভাল ঢুলীয়া এজনী আমাৰ ৰিয়া আছালা ধৰিয়ে আছে
ষ্টাৰ্ট কৰা ভিডিঅ'টো আমি যি পাছৰ দিনটো আমি দেখাম বুলি ক'লোঁ কিন্তু দেখাব নোৱাৰিলোঁ কাৰণ সেইদিনা মোবাইল লৈ যাব দিয়া নাছিলে আৰু আমি যিহেতু ওলায়েই হোটেলতে দেখাবলৈও আমি উঠা দেৰি হ'ল সেইদিনা যিহেতু আমি ইমান দেৰি ভিডিঅ' কৰোঁতেই ইমান দেৰি 2টা বাজিছে তেতিয়া আৰু তাৰ পাছত যিকণ টাইম শুইছোঁ খুব বেছি এঘণ্টামান শুইছিলোঁ আমি তাৰপিছত উঠিয়ে লগে লগে যাবলগীয়া হ'ল আৰু ভিডিঅ' বনাবলৈ টাইম নাপালোঁ আৰু সেইবাবে মই মোবাইল পোৱাৰ পাছত যিকণ ভিডিঅ' বনাব পাৰিছোঁ সেইখিনিৰ মই ক্লিপ আপোনালোকক দেখালোঁ আশা কৰোঁ চাই ভাল পালে আৰু যিহেতু ৱৰ্ল্ড ৰেকৰ্ডৰ অংশীদাৰ হ'লোঁ আৰু তাৰ কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিম ভাল লাগিলে গৈ বহুত এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু তেনে এটা প্ৰগ্ৰেমত আমি নিজেই ইভাগে যিমানেই যি কাম কৰি নাথাকোঁ কিন্তু অসমৰ বাবে আৰু বিহুৰ বাবে যিটো কাম কৰিছোঁ আমি সেইটোত অংশগ্ৰহণ লোৱাটো আমাৰ বাবে বহুত ডাঙৰ কথা আমাৰ সকলোৰে বাবে কিছুমান এনেকুৱা মানুহ আছে যি ঘৰত আছে যি ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যোৱা নাই বা কিছুমান এনেকুৱা সাংবাদিকৰ কথাও ক'ম যিয়ে মানে কিছুমান নক'বলগীয়া কথা মানে যি মানে কথা একোৰ হেৰিয়ে নাই ভেলুৱে নাই সেইবিলাক কথা এনেই ফেচবুকত শ্বেয়াৰ কৰিছে বা আমুক তামুক কিবা কিবি এইবিলাক তেনেকুৱা একোৱে নাই আমি নাচনীবিলাকে তেনেকুৱা নাচনী বা ঢুলীয়াবিলাকে আমি বিহুৱতীসকলে তেনেকুৱা একো বেয়া পোৱাই নাই আৰু বেয়া পোৱা বুলি কথা আহিয়ে নপৰে কাৰণ ইমানবিলাক 11,000ৰো অধিক হৈ গ'ল এনেই নৰ্মেলিটো 11,000 বুলি কোৱা হৈছিলে প্ৰথমতে কিন্তু 11,000তকৈ বেছি হৈ গ'ল আৰু সিমানখিনি যেতিয়া অসমৰ সিমানখিনি বিহুৱতী একেলগ হৈ আৰু বহুতৰে বহুত বেছি আহিছে ডিব্ৰুগড়ৰ 1400 আমাৰ লখিমপুৰৰ পৰা 700 তেনেকৈ বহুত বেছি ল'ৰা ছোৱালী যিহেতু যোৱা হৈছে আৰু তাৰ মাজত কোনোবাই অলপ মানে কষ্ট পোৱাটো সেইটোতো স্বাভাৱিক কথা আৰু খোৱা বোৱাত আমি একো কষ্ট পোৱা নাই ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ 3 টাইম বৰ ধুনীয়াকৈ দিয়া হৈছে আৰু কিছুমান ফেচবুকত বা সাংবাদিকৰ কথা নাজানো ফেচবুক পোষ্টবিলাক কিছুমান পোষ্ট কৰিছে যে আমি খাই যেতিয়া আমাৰ প্ৰথম দিনা আমাৰ ৰিহাৰ্চেল মাতটোৰ কাৰণে বহুত প্ৰব্লেম হৈছে যিহেতু লাষ্টৰ দিনা আমি গোটেইকেইদিনেই আমি ৰিহাৰ্চেল কৰি ইমান ভাগৰো যদিও আমাৰ চিঞৰ বাখৰ আমাৰ বিহু গোৱা কেতিয়াও শেষ নহয় সেই চিঞৰি আৰু যিহেতু পানী চেঞ্জ হৈছে সেইকাৰণে মাতটো অলপ বেছি ঋতু চেঞ্জ হ'লে সেইটো হোৱাটো স্বাভাৱিক আৰু সেইটো নৰ্মেল কথা এইটোতো ভাল হৈ যাব আৰু কিছুমান ফেচবুক পোষ্টৰ কথা মই ক'ব বিচাৰিম প্ৰথম দিনা ৰিহাৰ্চেল হৈছিলে আমাৰ ব্ৰেকফাষ্ট কৰি টাইমটো একজেক্টলি মনত নাই প্ৰথম দিনা আমাৰ ব্ৰেকফাষ্ট কৰিয়ে দিনৰ ভাগতে আমাৰ ৰিহাৰ্চেল হৈছিল লাইন আপ কৰি ৰিহাৰ্চেল কৰা হ'ল এবাৰ ৰিহাৰ্চেল কৰা হ'ল আৰু তেতিয়াই নাচনী কিছুমান ৰ'দত যিহেতু ৰ'দ ষ্টেডিয়ামটো বহুত ৰ'দ আৰু এইকেইদিন ৰ'দ বহুত বেছি পৰিছে আৰু সেইকাৰণে ৰ'দত নাচনী কিছুমান মূৰ ঘূৰাই পৰিছে কিছুমান বমিয়ে কৰিছে বা তেনেকুৱা বহুত কিবা কিবি হৈছে কিছুমানৰ যি অলপ বেছি উইক হয় তেনেকুৱা নাচনী কিছুমানৰ হৈছে সেইবিলাকে অলপ কষ্ট পাইছে আৰু সেইবাবে সেইদিনাখনৰ পৰাই আমাৰ সেই যিটো এবাৰ ৰিহাৰ্চেল কৰিলে সেই এবাৰ ৰিহাৰ্চেল কৰিয়ে আমাক লাঞ্চ কৰিবলৈ পঠিয়াই দি তাৰ পাছত সেইদিনাৰ পৰা 4টা বজাৰ পৰা ৰিহাৰ্চেল কৰা হৈছে 4টা বজাৰ পৰা ৰিহাৰ্চেল যিহেতু ষ্টেডিয়ামটো গোটেই চাহ পৰি যায় আৰু তেতিয়া বিহুৱতীসকলে কোনো কষ্ট পোৱা নাই তেনেকুৱা ৰ'দৰ কাৰণে যি মূৰ ঘূৰাই পৰিছে সেইখিনি হোৱা নাই আৰু পিছদিনাৰ পৰা আমি যেতিয়া ৰাতিপুৱাই আহোঁ ৰাতিপুৱা 9টা বজাৰ পৰা পিছদিনাৰ পৰা আহিছোঁ আমি 9টা বজাত হোটেলৰ পৰা আহি আমি ব্ৰেকফাষ্ট কৰি তাৰ পাছৰখিনি টাইম লাঞ্চৰলৈকে আমি পাছৰখিনি টাইমটো আমি তাতেই থাকিব লাগিব যি আমাৰ জিলা ৱাইজ ডাইনিং হলবিলাক বনাই দিছে তাতে আমি তাতেইতো গোটেই আমি জিলাৰ নাচনীবিলাক ঢুলীয়াবিলাক তাতেই আছোঁ সকলোবিলাক আৰু তাত যেতিয়া আমি ব্ৰেকফাষ্ট কৰি ইমানখিনি টাইম আমি ব্ৰেকফাষ্ট 9-10টাত ব্ৰেকফাষ্ট কৰিছোঁ তাৰ পৰা আমি যেতিয়া ইমানখিনি টাইম থাকিবলগীয়া হৈছে 4টা বজা বা 3টা বজালৈকে আমি আছোঁ সেইকণ টাইমলৈকেতো নাচনীখিনি একে জেগাত যেতিয়া আছে অবভিয়াছলি টোপনি অহাটো স্বাভাৱিক কথা আৰু এই টোপনি আহিছে কাৰণে তাতে যি কাৰ্পেট পাৰি থোৱা আছে আমাৰ ভাত খাবলৈ যি দিয়া আছে সেই
জেগাখিনিত তাতে আমি ইজনীয়ে সিজনী কোলাত মূৰ থৈ তেনেদৰে শুইছোঁ আৰু কোনোবাই ছাঁ বিচাৰি গছৰ তলতে তেনেকৈ শুইছে আৰু কাপোৰ আমি তাতে শুইছোঁ বুলি কিবা কথা নাই আমি যেতিয়া বিহু ৰিহাৰ্চেলো কৰি থাকোঁ বা কিবা কৰি থাকোঁ যেতিয়া ভাগৰ লাগে আমাৰ সেই চাদৰ মেখেলাযোৰ আমি লেতেৰা হোৱাৰ কথা ঘৰত আহি ধুই দিব পাৰিম চাদৰ মেখেলাযোৰ বা চুৰিয়া চোলাটোৰ লেতেৰা হোৱাৰ কথা আমি নাভাবোঁ সেইকণ টাইমত আমাৰ ভাগৰটো মেইন আৰু তেনেদৰে আমি য'তে পাওঁ ত'তে টোপনি অকণমান যাবলৈ চেষ্টা কৰোঁ বা এনেই কথা পাতি তাতে বহি বাগৰি দিওঁ সেই কিছুমান তাৰেই কিছুমান ফটো আমি নিজেই তুলিছোঁ কিছুমান ফটো যে এই আমুকে এনেকৈ শুই আছে আমুকটো তামুকটো তেনেকৈ গৈ আমি নিজেই কিছুমান ফটো তুলিছোঁ আৰু তাতে কিছুমানে ষ্টেটাছ লগাইছে আৰু সেইবিলাক ফটো পায়েই কিছুমান নোযোৱা মানুহে মানে অযথা কিছুমান লিখি নাচনীবিলাকে আমুকটোহে এনেহে কষ্ট পাইছে চৰকাৰে নি এনেকুৱাহে দখা কৰিছে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ এনেকুৱাহে বিলৈ হৈছে আমুক তামুক বহুত কিছুমান পোষ্ট পাইছোঁ একচুৱেলি বেয়া লাগে আমি যিহেতু আমি নিজেই তেনেকুৱা কৰা নাই আমি বহুত মানে ভালদৰে আমি ইমান ধুনীয়াকৈ ফূৰ্তিকৈ আমি কামখিনি কৰিছোঁ আৰু তাৰ মাজত যেতিয়া সেইবিলাক পোষ্ট একচুৱেলি এইবিলাক পোষ্ট যোনে কৰিছে তেওঁলোকৰ কাম তেনেকুৱা নাই বুলি ক'ব পাৰিম কাম নথকাৰ বাবে এইবিলাক পোষ্ট কৰি থাকিবলৈ টাইম পাইছে আৰু ক'ব বিচাৰিম যে সেই পোষ্টবিলাকৰ কোনো মানে ভেলু নাই তেনেকুৱা একো কোনো কষ্ট পোৱা নাই সকলোৱে নিজৰ ইচ্ছামতে তাতে শুইছে খাইছোঁ আমি তাতে তেনেদৰে আমি এইকেইদিন পাৰ কৰি আহিলোঁ আৰু ৱৰ্ল্ড ৰেকৰ্ডো কৰিলোঁ সকলোৱে ফূৰ্তিৰে আহিলে কিছুমানৰ তাতে যোনবিলাকৰ বেছি উইক তাতে বেমাৰ হৈছে মেলিছে আৰু তেনেদৰে ভালো হৈছে আৰু সেয়াই এক্সপিৰিয়েঞ্চবিলাক এনেকুৱাই বহুত ভাল লাগিলে আৰু কিছুমানে এনেকুৱা কমেণ্টছবিলাক কৰে বা পোষ্টবিলাক দিয়ে যে বিহুৰ কাৰণে নাচনীৰ কাৰণে বিহুটোৰ কাৰণে 100 কোটি টকা খৰচ কৰিছে ৱৰ্ল্ড ৰেকৰ্ড কৰিব 100 কোটি টকা খৰচ কৰিছে তাতকৈ ভাল কাম এটাত লগাব লাগিছিলে ভাল কাম এটাত এইটো কি ভাল কাম নহয় চৰকাৰে আমাৰ অসম চৰকাৰে বহুত ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত বহুত পইচা খৰচ কৰিছে বহুতকে দিছে মেলিছে কিন্তু সাংস্কৃতিক ক্ষেত্ৰত এইটো প্ৰথম বুলি ক'ব বিচাৰিম মই কাৰণ সাংস্কৃতিক ক্ষেত্ৰত তেনেকুৱা ইমান পইচা খৰচ কৰি বা কিবা কৰি বহুত বেছি একো তেনেকুৱা কৰা নাই আৰু বিহুটো আমাৰ যিহেতু অসমৰ মান হয় আৰু বিহুটোৱে যেতিয়া এতিয়া ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু সেইটোৰ বাবে 100 কোটি টকা খৰচ কৰাটো মানে কিয় বেয়া কথা হ'ব পাৰে মই নালাগে বহুতেই নাভাবে 100 কোটি টকা খৰচ কৰাটো বেয়া কথা বুলি বহুতেই নাভাবে এনেদৰে এই কথাখিনি মই ক'বলৈ খুব বিচাৰি আছিলোঁ সেইবাবে ভাবিলোঁ মোৰ ইউটিউবৰ চেনেলটো যিহেতু আছেই ইউটিউবৰ যোগেদি এই কথাখিনি কওঁ বিহুটো আমাৰ মান হয় বিহু যোনে যোনে ভাল পায় সকলোৱে মাৰি আহিছে কিন্তু তাৰ ভিতৰত বিহুটো বহুতখিনি লুকাই গৈছিলে মানে এইকেইদিন যিমানখিনি এই ৱৰ্ল্ড ৰেকৰ্ডৰ কথা যেতিয়াৰ পৰা আৰম্ভ হৈছে বা ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ৰিহাৰ্চেল যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা বিহুটো যিমানখিনি লুকাই গৈছিলে সিমানখিনি ওলাইছে সেইটো সকলোতে দেখি আহিছোঁ ফেচবুক এটা খুলিলেও দেখোঁ বা ইনষ্টাগ্ৰামটো খুলিলেও দেখোঁ বহুত ব্ৰাইডেল মেকআপ শ্বুট এটা কৰা হয় লেহেংগা পিন্ধি কিবা পিন্ধি এইবিলাক শ্বুট কৰিছে তাত এনেই হিন্দী গান এটা লগাই দিয়া হয় বা যিকোনো গান এটা লগাই দিয়া হয় কিন্তু এইকেইদিন এই মানে ৱৰ্ল্ড ৰেকৰ্ডটোৱে বহুত প্ৰভাৱ পেলাইছে আৰু সেইকাৰণে মই দেখিছোঁ বহুততে তেনেকুৱা বিহু গান লগাই সেই ৰিলচ বনাইছে এই মেকআপৰ সেই লেহেংগা পিন্ধা এইবিলাকত বিহু গান বনাই ৰিলচ বনাইছে আৰু সেইকাৰণে মই ক'ব বিচাৰিম যে এই ৱৰ্ল্ড ৰেকৰ্ডৰ এইটোৱে বিহুত বহুত বেছি প্ৰভাৱ পেলাইছে যিমানখিনি বিহু লুকাই গৈছিলে সিমানখিনি ইমান বেছি ধুনীয়াকৈ ওলাই আহিছে আকৌ এইখিনি কথাখিনি আৰু মই গৈছিলোঁ লখিমপুৰ জিলা হৈ গৈছিলোঁ আমাৰ ঢকুৱাখানা সমষ্টি হৈ গৈছিলোঁ আৰু অসমৰ হৈ আমি সকলোৱে ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ অসমৰ যিমানখিনি আমাৰ বিহুৱতী গৈছিল সকলোৱে আমি আমাৰ কামত সফল হ'লোঁ আৰু সকলোৱে বহুত ভালদৰে কামখিনি সম্পন্ন কৰিলোঁ আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে সকলোৱে বহুত বেছি দেখুৱাব নোৱাৰিলোঁ মোৰ মাত ওলোৱা নাই তথাপি ভাবিলোঁ বেছি দিন হৈ গৈ থাকিলে আৰু মই এনেই এলেহুৱা তথাপি ভাবিলোঁ মই বেছি দিন হৈ যেতিয়া গৈ থাকিব মানুহে চাবলৈ ভিডিঅ' অলপ বেয়া পাব সেইকাৰণে এতিয়াই বোলো ভিডিঅ'টো বনাই লওঁ কালি আমি যিহেতু আহি পালোঁ আজি মৰ্ণিঙতে উঠি মেলি মই গাও ধোৱা নাই এতিয়ালৈকে মৰ্ণিঙতে উঠি মেলি ভিডিঅ'টো বনালোঁ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু সকলোৱে শেষত লাইক
কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম। Sarangyo, love you all. Bye bye.